monalisa, তুমি শত নবীন যুৱকৰ প্ৰেমতৰংগিনী। স্মৃতি পুৰি ছাই হৈ যায় বুৰঞ্জীৰ লেলিহান জুইত, কিন্তু তুমি একেই অপৰূপা, অনন্যা, পুৰণি মধুৰ দৰে প্ৰতিবিন্দু সজীৱ। তোমাৰ প্ৰতি অংগ স্বপ্ন কৰে মোৰ ভংগ। কোন হে মহাপুৰুষ, কোন হে চিত্ৰকৰ, যি শূন্য পটো ৰঞ্জিত কৰিব পাৰে থালি ৰক্তৰং হৃদয় পিয়লাৰ পৰা? সেইজনেই নেকি? একটো মই জানো, বহুদিন লগো পাইছোঁ মই তেওঁক, লিঅ'নাৰ্ড দা ভিঞ্চি। আচ্ছা মহাশয়, আপোনাৰ জন্ম? বোধ কৰোঁ 1452, 15 এপ্ৰিল। ইটালীৰ ফেঞ্চি চহৰ নহয় জানো? হয় হয়, মনত পৰিছে, হয় ইটালীৰ ফেঞ্চি চহৰ। ডাঙৰীয়া, মই যিমান দূৰ জানো, ভাৰ্জিন অৱ দ্য ৰকছ, লেডি উইথ এন আৰ্মিন, দ্য ভাৰ্চুভিয়ান মেন আৰু দ্য লাষ্ট ছাপাৰ আপোনাৰে প্ৰখ্যাত চিত্ৰ। হয় হয়, আপোনাৰে প্ৰখ্যাত চিত্ৰ আছে। ফেঞ্চি ডাঙৰীয়া, আপুনি কথা বহুত কম কয়, নক'বই বা কিয়? কিমান কথা আপুনি চিন্তা কৰিব লাগে নহয় জানো? আপুনিতো অকল চিত্ৰশিল্পীয়ে নহয়, একেদৰে বৈজ্ঞানিক, কবি, ভাস্কৰ্য শিল্পী, স্থপতিবিদ, শৰীৰ বিজ্ঞানী, কত যে কি। পিছে মহাশয় এতিয়া এৰোহে। আপোনাৰ মৃত্যুৱে কিন্তু মোক বহুত ব্যথিত কৰি তুলিছিল। 2 মে 1519 খ্ৰীষ্টাব্দ।